বান্ধৱীসকল স্বাগতম জনালোঁ আপোনালোকক আমাৰ চেনেল SMS গাৰ্ল চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি কি ভিডিঅ' লৈ আনিছোঁ নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে। জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ স্বাস্থ্য সম্পৰ্কীয় কিছু তথ্য আপোনালোকক দিম বুলি ভাবিলোঁ। ভিডিঅ'টি সম্পূৰ্ণ শেষৰলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু চাই ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। অভিনেতা কিশোৰ দাসৰ স্বাস্থ্য সম্পৰ্কে নিশ্চয় সকলোৱে জানে। তেখেতৰ স্বাস্থ্য বৰ্তমান বেয়া। তেখেতক মুম্বাইলৈ লৈ যোৱা কথা আছিল, কিন্তু দুখিত যে তেখেতক মুম্বাইলৈ লৈ যোৱা নহ'ল, কাৰণ তেখেতৰ চিকিৎসাৰ কিছু ৰিপৰ্ট বৰ্তমানো আহি পোৱা নাই। সেই গতিকে মুম্বাইলৈ লৈ যোৱা হোৱা নাই। এতিয়া মুম্বাইলৈ লৈ যোৱাৰ আগতে তেখেতৰ ৰিপৰ্টখিনি অহাৰ পিছতহে তেখেতক লৈ যোৱা হ'ব। তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু অতি সোনকালে তেখেত ভাল হৈ উঠক তাৰে কামনা কৰিলোঁ। SMS গাৰ্ল তৰফৰ পৰা আপোনালোকেও কামনা কৰক তেখেত যাতে অতি সোনকালে সুস্থ হৈ উঠে, কামনা কৰক আপোনালোক সকলোৱে। আজিৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে নমস্কাৰ, ধন্যবাদ।